বগীধৰা কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বাগিচাৰ স্বত্বাধিকাৰীৰ নিৰ্দয় গুলীচালনাত আহত হৈছিল 10জন শ্ৰমিক। ৰাজ্যজুৰি ৰণসিঙা চাহ শ্ৰমিকৰ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ চাহ শ্ৰমিকৰ আৰু ইফালে 2 স্বত্বাধিকাৰীক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ। ৰাজ্যজুৰি চাহ শ্ৰমিকৰ ৰণসিঙা। ৰাজপথত দপদপকৈ চলিল জুই। বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ। বগীধৰা কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ। বগীধৰা কাণ্ডৰ বিৰুদ্ধে গোলাঘাটৰ ভিন্ন প্ৰান্তত আকছাৰ উত্তাল প্ৰতিবাদ। এই দৃশ্য নুমলীগড়ৰ। আৰু এই প্ৰতিবাদৰ শ্ৰমিকক নিৰ্বিচাৰ গুলীচালনা কৰা বগীধৰা বাগিচাৰ স্বত্বাধিকাৰ সমীৰ ৰয়ক কঠোৰ শাস্তি দিয়াৰ দাবীত নুমলীগড়ত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ক্ষতিগ্ৰস্তক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনাই আকছাই 37 নম্বৰ আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আকছাই। নুমলীগড়ৰ পুৰা বাংলাটো ৰাজপথত টায়াৰ জ্বলাই শ শ্ৰমিকে সাব্যস্ত কৰিছে প্ৰতিবাদ। আমি কেতিয়াও এই কথা মানি নলওঁ। তেখেতলোকক অসম চৰকাৰে সম্পূৰ্ণভাৱে ক্ষতিপূৰণ দিব লাগিব। আহতসকলক 5 লাখ টকা দিব লাগিব আৰু নিহতসকলক মিনিমাম কমচে কম 10 লাখ টকা ঘোষণা কৰিব লাগিব। গুলীচালনাৰ যিটো মালিক আৰু শ্ৰমিকৰ ওপৰত যিটো অত্যাচাৰ চলিছে, সেই অত্যাচাৰৰ ওপৰত বিশেষ মানে প্ৰশাসনীয় ব্যৱস্থা ল'ব লাগিব বুলি পেলাই আমাৰ অসম স্বাধীন ছাত্ৰ সন্থাই দাবী জনাই আজি এই প্ৰতিবাদ বুধবাৰে বগীধৰা চাহ বাগিচাৰ মালিক ভাতৃদ্বয়ৰ গুলীত আহত হৈছিল বাগিচাখনৰ কমেও 13জনকৈ শ্ৰমিক। প্ৰাপ্য মজুৰি দাবী কৰাৰ বাবে বাগিচা মালিকৰ এই নৃশংস কাণ্ডত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আকছাই আহ্বান জনোৱা বন্ধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ যান বাহন। ইফালে প্ৰতিবাদকাৰীৰ অভিযোগ আৰক্ষী থানাত ৰাজ আতিথ্য লাভ কৰিছে 2 অত্যাচাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে। প্ৰতিবাদকাৰীৰ দাবী শ্ৰমিকক কুকুৰ মেকুৰীৰ দৰে গুলীয়াই হত্যাৰ প্ৰচেষ্টা চলোৱা 2 অত্যাচাৰী মালিকক ফাঁচি দিব লাগে। গভীৰ গৰিহণা দিছো আৰু তেখেতক ধিক্কাৰ দিছো, গৰিহণা দিছো। আৰু তেখেতক আজি প্ৰশাসনে জিলা প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে যদিও এইটো এটা নাটকত হ'ব নালাগে। তেওঁ উচিত শাস্তি পাবই লাগিব। ইফালে ৰঙাজানৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শ্ৰমিকৰ প্ৰতিবাদ। নাগালেণ্ড মণিপুৰ সংযোগী 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। তেলিয়াখালতো ভোটৰ ৰালি বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত 3খন বাগিচাৰ শ্ৰমিকৰ। আমাৰ দাবী এটাই আছে, আমি স্পষ্ট ভাষাত কৈ দিছোঁ, তেওঁলোকক সমীৰক আৰু সুধীৰক ফাঁচি দিব লাগিব। আৰু সমীৰক আৰু সুধীৰক যদি প্ৰশাসনে ফাঁচি নিদিয়ে তেতিয়াহ'লে কিন্তু চাহ শ্ৰমিকে তেওঁলোকক ফাঁচি দিব। गुली मार बैक वो गुली मारे खातिर हमदर इतना टा हमदर अवस्था हमदर 15-16টা মানুহ हमदर घायल হৈ যাইছে। এই 16টা মানুহ আমাৰ ভাল হ'ব লাগে। ইফালে বগীধৰা কাণ্ডৰ বিৰুদ্ধে জাগি উঠাই উঠিছে কাজিৰঙা ৰঙাজানৰ চাহ শ্ৰমিক। আকছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ উপস্থিতিত কাজিৰঙাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদৰ সময়ত বন্ধ হৈ পৰিল ৰঙাজান চাহ বাগিচাৰ সকলো কাম কাজ। অসম স্বাধীনজাতি ছাত্ৰ সন্থাই প্ৰত্যেকবাৰে দাবী জনাই আহিছে এই বগীধৰা চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে তেখেতসকলক প্ৰাপ্যৰ দাবীত। আৰু আজি তেখেতসকলক এই মৰ্মান্তিক ঘটনা যি ঘটিলে তাৰ কাৰণে অসম চৰকাৰক গৰিহণা দিছে আৰু বাগিচা প্ৰত্যেককো গৰিহণাৰ যোগ্য। ব্যতিক্ৰম নহয় দেৰগাঁও। চাহ শ্ৰমিকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিল দেৰগাঁৱৰ জনজীৱন।